আচ্ছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকলৈ মই মৰম আৰু স্নেহ যাচিছোঁ। আজি আমি প্ৰথম শ্ৰেণীৰ গণিত বিষয়ে শিকিম। ইয়া হ'ল পাঠ নং 1 পৃষ্ঠা নং 3। ইয়াত দিয়া আছে ডাঙৰ আৰু সৰু, কোনটো ডাঙৰ কোনটো সৰু চাওঁ আহা বুলি কৈছে। ইয়াত চাওক, তহঁতে এইটো এটা হাতী নহয়, হাতী ইয়াত আছে নিগনি। হাতীতকৈ নিগনি সৰু, নিগনিতকৈ হাতী ডাঙৰ। যিহেতু হাতীটো ডাঙৰ, নিগনিটো সৰু। এইটোকে কৈছে কোনটো ডাঙৰ আৰু কোনটো সৰু চাওঁ আহা বুলি কৈছে। হাতীটো ডাঙৰ, নিগনিটো সৰু। আৰু তলত চাওক, ডাঙৰ প্ৰাণীটোত এই চিন দিও আহা বুলি কৈছে। চাওক, ইয়াৰ ডাঙৰত এই চিনটো দিব বুলি কৈছে। এইটো কুকুৰ, কুকুৰটো ডাঙৰ, শহাপহু আছে ইয়াত, এইটো সৰু। সেই গতিকে তোমালোকে ডাঙৰ হ'ল এইটো কুকুৰ, কুকুৰটো ডাঙৰ নহয়, ডাঙৰত এই চিনটো দিব কৈছে, গতিকে ডাঙৰত এই চিনটো দিয়া। আচ্ছা, এইটো হৈ গ'ল। এতিয়া তলত চাওক, সৰু ফলটোত এই চিন দিও আহা বুলি কৈছে। তলত চাওক, মাটি কঁঠাল, আনাৰস বুলি কওঁ, মধুৰিআম এইটো। ইয়াত চাওক, মাটি কঁঠালটো ডাঙৰ, মধুৰিআমটো সৰু। এতিয়া ইয়াত সৰু ফলটোত এই চিনটো দিও আহা বুলি কৈছে, গতিকে মধুৰিআমত এই চিনটো দিয়া। আচ্ছা, আমি এইটো হৈ গ'ল। নেক্সট পেৰাগ্ৰাফ যাওঁ। এতিয়া ইয়াত চাওক, ইয়াত আছে আগত আৰু পাছত। কোনটো আগত আছে, কোনটো পাছত আছে, কোন আগত কোন পাছত চাওঁ আহা বুলি কৈছে। এইটো শহাপহু, এইটো হ'ল কাছ, কাছৰ পাছত শহাপহু পাছত আছে, কাছটো আগত আছে। সেই গতিকে কাছৰ পাছত শহাপহু, শহাপহুৰ আগত কাছটো আছে। হৈ গ'ল নহয়? আচ্ছা, তাৰপিছত তলতটো চাওক, ছাগলীৰ আগত কোন আৰু ছাগলীৰ পাছত কোন কোৱা। এই চাওক ভালদৰে, তোমালোকে কিতাপখন মিলি চাইছানে? মিলি চাই এইটো ভালকৈ চাই যাওক। এইটো হ'ল ছাগলী, এইটো হ'ল কুকুৰ, এইটো হ'ল মেকুৰী। ছাগলীৰ আগত মেকুৰী আছে, ছাগলীৰ পাছত কুকুৰ আছে। চাওক, ছাগলীৰ আগত কোন মেকুৰী আৰু ছাগলীৰ পাছত কোন কুকুৰ। চাওক, এইটো হৈ গ'ল। এতিয়া তলত আছে, ভালকৈ চাওক, দাঁত আৰু পাতল। দাঁত আৰু পাতল, দাঁত আৰু পাতল চাওঁ আহা বুলি কৈছে। এতিয়া দাঁত আৰু পাতল কোনটো কয়, মই তোমালোকক দেখুৱাই আছোঁ। ইয়াত আছে এইটো হ'ল দাঁত, ডবল আছে নহয়, এইটো ডবল দাঁত। ইয়াতে দিয়া আছে দাঁত, এইটো পাতল, পাতলটো কোনটো বুলি কয়, তাতকৈ এই যে এইটো পাতল, ভালকৈ চাওক, এইটো পাতল। দাঁত আৰু পাতলটো তহঁতে গম পাইছে, বুজি পাইছে। এতিয়া কি কৈছে তলতটো, আটাইতকৈ পাতল কোণত ৰং কৰা বুলি কৈছে। এইটো আটাইতকৈ দাঁত, তাতকৈ অলপ এইটো দাঁত, তাৰপিছত এইটো চবতকৈ পাতল, চবতকৈ পাতলত ৰং কৰা বুলি কৈছে। আচ্ছা, ইয়াত তহঁতে ৰং কৰা। ইয়াত মোৰ আছে এতিয়া ৰং নাই, তহঁতে ৰং আনি পেলাই ইয়াতে ৰং কৰা, যিকোনো এটা ৰং দিলে হ'ল। গম পাইছানে?
আগৰ পাঠৰ আগত যিটো শিকি আহিছোঁ আমি দ্বিতীয়বাৰত আজি এইখিনি শিকিলোঁ। পাঠটো আজি এইখিনিতে শেষ। আৰু আকৌ আমি বেলেগ পাঠটো শিকিম কালি। আজি এইখিনিকে কৈ বা শিকাই শিকি এইখিনিতে মই সামৰি মাৰিছোঁ। ধন্যবাদ।